বিটিসি প্রধান মাননীয় প্রমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এডুকেশ্যনত মানৱ সম্পদ গঢ়াৰ কাৰণে যি পৰিকল্পনা লৈছে তাৰে এটা পৰিকল্পনা হ'ল DMIT টেষ্ট। বিটিসি এৰিয়াৰ যিমান ল'ৰা ছোৱালী আছে ক্লাছ 5ৰ পৰা হায়াৰ ছেকেণ্ডাৰী 12লৈ ক্লাছ 12লৈ যিখিনি ষ্টুডেণ্ট আছে নিয়াৰলি 7,39,103 নাম্বাৰ অফ ষ্টুডেণ্ট আছে আমাৰ এজ পাৰ ৰেকৰ্ড। গোটেইখিনিকে DMIT টেষ্ট কৰা হ'ব। কিন্তু আমাৰ সময়ৰ অভাৱত প্লাছ মেন পাৱাৰো অলপ কমৰ কাৰণে আমি যদিও সমষ্টি ৱাইজ কৰিছোঁ, পৰৱৰ্তী আমি নেক্সট ষ্টেপত আমি স্কুল ৱাইজ যাম। এইটো আমি বাৰে বাৰে কৈ আছোঁ যিটো কথা। গতিকে আমাৰ বিটিসি এৰিয়াৰ কোনো ল'ৰা ছোৱালী যাতে ডেপ্ৰাইভ নহয় সেইখিনি আমি বিচাৰিছোঁ। আৰু ইয়াতে কি হ'ব, DMIT টেষ্ট কৰাৰ পিছত এইটো এটা চাইণ্টিফিক মেথড যিটো আমেৰিকা আৰু ইংলেণ্ডত চলি আছে, আমাৰ ভাৰতবৰ্ষতো চলি আছে, কিন্তু তাত কমাৰ্চিয়েল ছিষ্টেমত চলি আছে। কিন্তু আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বাধীন প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই আমাৰ যি চৰকাৰ চলি আছে, তেওঁ এইটো আমাৰ অঞ্চলৰ মানুহখিনি বৰ দুখীয়া, গতিকে এইখিনি উপলব্ধি কৰি তেওঁ গোটেইখিনি ফ্ৰী কৰিব দিছে, কাৰো যাতে পইচা নালাগে। তো আমি ইতিমধ্যে গম পাইছিলোঁ কিছুমান অঞ্চলত, যদিও আমি নামটো ক'ব বিচৰা নাই, তাতে কিছুমান দুষ্ট চক্ৰ গাৰ্জিয়ানৰ পৰা পইচা লৈছে 3,000 4,000 কৰি, এইটোৰ নামতে আমাৰ টীমৰ লগৰ দ্বাৰা DMIT টেষ্ট কৰাই দিম বুলি। গতিকে আমি এইটো গম পোৱাৰ পিছত আমি লগে লগে DC জনাইছোঁ, অৱগত কৰিছোঁ যাতে ইয়াৰ একশ্যন ল'ব লাগে। গতিকে এনেকুৱা দুষ্ট চক্ৰৰ পাল্লাত যাতে আমাৰ বিটিসি ৰাইজ যাতে নপৰে সেইটো আমি অনুৰোধ কৰিছোঁ। আমি বিশেষকৈ আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, কাৰণ এইটো এটা বৰ কঠিন কাম, এটা ইন'ভেটিভ চিন্তাধাৰা। ইয়াৰ মাধ্যমে কি হ'ব, DMIT টেষ্ট কৰাৰ পিছত যি ৰিপৰ্ট আহিব তাতে কোনোবা হয়তো ডক্টৰ ইঞ্জিনিয়াৰ বাই বাট তেওঁলোকৰ যিটো কোৱালিটি আছে এইটো ধৰা পৰিব। তো সেইখিনি আমি এনালাইজ কৰাৰ পিছত এই ৰিপৰ্টখিনি আমি কলেজৰ অধ্যক্ষ বা হায়াৰ ছেকেণ্ডাৰী অধ্যক্ষ নাইবা হাইস্কুলৰ হেডমাষ্টাৰৰ ওচৰত আমি ৰিপৰ্টবিলাক দি দিম, যাতে গাৰ্জিয়ানে এই বস্তুটো পায়। যদি সম্ভৱ হয় আমাৰ টীমে গৈ তেওঁলোকৰ দ্বাৰা গাৰ্জিয়ানৰ ঘৰত পঠাই দিব। গতিকে নৰ্মেলি আমি দেখা পাওঁ ডাৰ্মটগ্লিফিক মাল্টিপুল ইণ্টেলিজেণ্ট টেষ্ট যিটো, এই টেষ্টটো কি হয়, টেষ্ট কৰাৰ পিছত আমাৰ যিখিনি অসুবিধা, কাৰোবাৰ হয়তো ভাল ৰিপৰ্ট নাহিবও পাৰে, সেইখিনিৰ সহযোগিতা কৰাৰ কাৰণে আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বাধীন আমাৰ চৰকাৰ বদ্ধপৰিকৰ, আৰু যিমান সহযোগিতা প্ৰয়োজন আমি সেইখিনি সহযোগিতা কৰিম। এইটো হৈছে DMIT টেষ্টৰ কথা। কাৰণ মেট্ৰিক পাছ কৰাৰ লগে লগে কিছুমানে ভাবি লয় যে ফাৰ্ষ্ট ডিভিজন 2টা লেটাৰ পালে তাক ছায়েন্সত দিওঁ, কিন্তু ছায়েন্সত গৈ ফাৰ্ষ্ট ডিভিজন পোৱাৰ পিছত হায়াৰ ছেকেণ্ডাৰীত গৈ ফেইলো কৰে, যিখিনি আমি দেখা পাইছোঁ। গতিকে কিহৰ কাৰণে ফেইল কৰে সেই এনালাইচিছটো আমি আগতীয়াকৈ এতিয়া কৰিম। গতিকে এইখিনিৰ কাৰণে যিখিনি খৰচা বা কিবা হয় গোটেই প্ৰমোদ বড়ো চৰকাৰে বিয়াৰ কৰি আছে। গতিকে মই তেখেতক ধন্যবাদ জনাইছোঁ। প্ৰথম পদক্ষেপ এইটো। দ্বিতীয় পদক্ষেপ হ'ল আমাৰ বড়োলেণ্ড অঞ্চলত যিখিনি ল'ৰা ছোৱালী ডিগ্ৰী পঢ়ে, বিশেষকৈ কলেজ আৰু ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট প্ৰায় 54,000 ছামথিং আছে, তেওঁলোকৰ কাৰণে আৰু এটা আমি স্কিম আমি ইলেকশ্যনৰ আগতে ইমপ্লিমেণ্ট কৰিব গৈ আছোঁ। এইটো হ'ল দাহাল এটা আঁচনি, গ্ৰুপ ইঞ্চুৰেঞ্চ, দাহাল গ্ৰুপ ইঞ্চুৰেঞ্চ, যাৰ মাধ্যমে প্ৰত্যেকটা ল'ৰা ছোৱালীয়ে 5 লাখ টকাকৈ ইঞ্চুৰেঞ্চ পাব। যদি কিবা ধৰণৰ এক্সিডেণ্ট হয়, কিবা কাৰণে হেল্থ প্ৰব্লেম হৈ গ'ল, মেজৰ হেল্থ প্ৰব্লেম হ'ল, তেতিয়া এইখিনি 5 লাখ টকাকৈ পাব। গতিকে এইখিনি হৈছে আমি 15 আগষ্টৰ আগত বড়োলেণ্ড ইউনিভাৰ্চিটিত আমি এইটো চেণ্ট্ৰেলি অৰ্গেনাইজ কৰিম। তাত আমাৰ বিটিসি প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত থাকিব, তেওঁ শুভাৰম্ভ কৰিব। আশা কৰিছোঁ এইবিলাক প্ৰজেক্টৰ মাধ্যমে আমাৰ বিটিসি অঞ্চলৰ যিবিলাক দুখীয়া মানুহ, বিশেষকৈ গাৰ্জিয়ান, তেওঁলোকে উপকৃত হ'ব। আমি এতিয়ালৈকে আমি ওদালগুৰি ডিষ্ট্ৰিক্ট কৰিলোঁ। তো ইয়াৰ পিছত ওদালগুৰিৰ পিছত আমি আহিলোঁ, ফাৰ্ষ্ট চালবাৰীত কৰিলোঁ, মুছলপুৰ কৰিলোঁ, তাৰপিছত আমি কোনটো কৰিলোঁ, তামোলপুৰ কৰিলোঁ। তাৰপিছত আমি 2টা সমষ্টি লগাই দিছে আমাৰ IS-এ। তাৰপিছত আমি আজি এই গুৰেশ্বৰ হায়াৰ ছেকেণ্ডাৰী, ইমান ষ্টুডেণ্ট, প্ৰিন্সিপাল ছাৰে ক'লে তেওঁৰ স্কুলতে 1400 ষ্টুডেণ্ট। গতিকে ইমান ষ্টুডেণ্ট আমি সম্ভৱেই নহয়। গতিকে আমি এতিয়া স্কুল ৱাইজ যোৱাটো আমাৰ একদম চিৰধাৰ্য, এইটো খাটাং। আমি গোটেইখিনি প্ৰগ্ৰাম শেষ কৰাৰ পিছত, কাৰণ আমাৰ এইটো প্ৰগ্ৰাম কেতিয়াও বন্ধ নহয়, এইটো চৰকাৰী আঁচনি। তো গ্ৰুপ ইঞ্চুৰেঞ্চ কৰাৰ পিছত
তেওঁ আমাক আৰু কিছুমান সাজেশ্যন দিছে, যিটো আমি আজি আপোনালোকৰ আগত অৱগত কৰাওঁ। কাৰণ আমাৰ BTC অঞ্চল নহয়, গোটেই ভাৰতবৰ্ষত আটাইতকৈ ডাঙৰ বস্তু হ'ল মানৱ সম্পদ গঢ়া। এই মানৱ সম্পদ গঢ়োতে যোনে যাৰ অৱদান আছে তেওঁৱে ঈশ্বৰৰ লগত তুলনা কৰিব পাৰি। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াক মই অশেষ ধন্যবাদ জনাইছোঁ। তেওঁ যিটো চিন্তা কৰিছে, চিন্তাধাৰা, আৰু তেওঁ আমাৰ ইয়াতে 26টা জনগোষ্ঠী যে আছে তেওঁলোকৰ কাৰণেও চিন্তা কৰিছে, এপাৰ্ট ফ্ৰম দ্য বৰ্ডাৰ্ছ। তো চিন্তাটো কি কৰিছে যে আমাৰ 6 শিডিউল এৰিয়াত যে জনজাতি মানুহবোৰৰ টেক্স এক্সেম্পশ্যন হয়। তো আমি কৈছিলোঁ যে অজনজাতি মানুহ, ইয়াৰ স্থানীয় বাসিন্দা ইয়াতে থাকে, তেওঁলোকৰ টেক্সটো কেনেকৈ ৰেহাই কৰা যায়। ইতিমধ্যে তেওঁ আমাৰ BTC এৰিয়াটো, আমিতো ৰাজ্যই বিচাৰিছিলোঁ, যিহেতু ৰাজ্যৰ প্ৰস্তাৱটো আপাতত স্থগিত ৰাখি আমি উন্নয়নৰ কামত লাগিছোঁ। তো গতিকে তেওঁ চিন্তা কৰিছে কি, আমাৰ বড়োলেণ্ড এৰিয়াটো, অঞ্চলটো যিহেতু স্পেচিয়েল ইকনমিক জ'ন আকাৰে যদি ডিক্লেয়াৰ হয়, আমি আশা কৰিছোঁ ইলেকশ্যনৰ পিছত বোলে কেন্দ্ৰীয় চৰকাৰে ডিক্লেয়াৰ কৰিব পাৰে, সম্ভাৱনাই বেছি আছে। তো গতিকে এইখিনি তেওঁ পদক্ষেপ লৈছে। তো ইকনমিক জ'ন যদি ডিক্লেয়াৰ হয়, যিটো কয় চেছ বুলি কয়, তেতিয়া আমাৰ ইয়াত থকা নন বড়ো মানুহখিনিৰ, মানে অজনজাতি মানুহখিনিৰ, নন বড়ো নহয়, নন ট্ৰাইবেল মানুহখিনিৰ বিশেষকৈ উপকৃত হ'ব। এটলিষ্ট 50% টেক্স এক্সেম্পশ্যন হ'ব। আৰু বিশেষকৈ উপকৃত হ'ব বিজনেছমেন যিবিলাক আছে, কাৰণ ইয়াতে বিভিন্ন জেগাৰ পৰা বিজনেছ কৰিবলৈ আহিব, কাৰণ তেওঁলোকৰতো মেক্সিমাম টেক্স ৰেহাই হ'ব। এইটো হৈছে ইকনমিক স্পেচিয়েল জ'নৰ ডিক্লাৰেশ্যন হোৱাৰ পিছত এইখিনি সুবিধা লাভ কৰিব। আৰু ইয়াৰ পিছত আমি তেওঁক আৰু এটা ৰিকুৱেষ্ট কৰিছিলোঁ, ছাৰ আপুনিতো এতিয়া 2000 মান শিক্ষক এপইণ্টমেণ্ট দিলে, তাৰপিছত আৰু 2000-3000 মান এপইণ্টমেণ্ট দি আছে আপুনি ইলেকশ্যনৰ আগত। যদিও আপোনাৰ ওপৰত অসম চৰকাৰ আছে, অসম চৰকাৰে মাজে মাজে অলপ হেৰি হয়। গতিকে ইমান এপইণ্টমেণ্ট দিলে আমি আৰু এটা প্ৰস্তাৱ দিম, লগে লগে তেওঁ সহানুভূতিৰে বিবেচনা কৰিম বুলি। প্ৰস্তাৱটো কি আছিলে যে যিবিলাক টেলেণ্ট হৈ পেলাই চাকৰি পায় সেই লোকৰ কথাটো বেলেগ। কিছুমান ঘৰত একেবাৰে চৰকাৰী চাকৰি নাই, গতিকে প্ৰত্যেকটা ঘৰত একেবাৰে 26টা জনগোষ্ঠী যিটো আছে, কাৰণ আমাৰ ইয়াতে আছে প্ৰথম মেজৰিটি হ'ল বড়ো, ইয়াৰ পিছত আছে মুছলিম, তাৰপিছত আদিবাসী, বেংগলী, অসমীয়া, এইবিলাকৰ গোটেই জনগোষ্ঠীৰ ভিতৰত যাতে প্ৰত্যেকটা পৰিয়ালত এটা এটা চৰকাৰী চাকৰি কৰে, এইখিনি তেওঁ সহানুভূতিৰে বিবেচনা কৰিম বুলি কৈছে। গতিকে মই এই মহান নেতাজনক মই ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি দিছোঁ, তেওঁ দীৰ্ঘজীৱী হওক। কাৰণ আমি এতিয়া যি আমাৰ পৰিৱেশ, যিটো শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে বড়োলেণ্ডত, তেওঁৰ অৱদান যথেষ্ট। লগে লগে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ অৱদান যথেষ্ট। তেওঁ জনজাতি মানুহৰ বন্ধু, প্ৰকৃত বন্ধু বুলি মই ভাবোঁ। আৰু কাৰণ তেওঁ মানুহৰ সমস্যাবোৰ চাবলৈ আহে, কি সমস্যা হৈছে, পৰিৱেশটো কি। আমাৰ বড়োলেণ্ড অঞ্চলত যেতিয়া আহে, তেওঁ ইয়াৰে ল এণ্ড অৰ্ডাৰটো চাই, ডেভেলপমেণ্টটো চাই থাকে। তেওঁ কোনো আমাৰ ইয়াতে ৰাজনীতি কৰাৰ তেওঁ কোনো ইচ্ছা নাই, এইখিনি মই জানো, কাৰণ তেখেতক মই কটন কলেজৰ পৰাই মই চিনি পাওঁ। তো গতিকে মই ভাবোঁ যে এই মহান দুইজন নেতা গতিকে দীৰ্ঘজীৱী হওক। কাৰণ মই কেইদিনমান আগতো কৈছিলোঁ যে মাননীয় অসমৰ মুখ্যমন্ত্ৰী 2033-ত প্ৰধানমন্ত্ৰী হ'ব, মোৰ এইটো আশা দেই। কিন্তু আমাৰ BTC ৰাইজে আশা কৰিছে তেওঁৰ নিচিনা মানুহ এজন ভাৰতৰ যদি একবাৰ প্ৰধানমন্ত্ৰী হয়, আমি বহুত উপকৃত হ'ম। তো গতিকে এইখিনি হৈছে মেইন কথা। আৰু কিবা ক'ব লগা আছে আপোনালোকে সোধক। প্ৰমোদ বড়ো ছাৰক মেছেজ দিছিলোঁ, অৱশ্যে তেওঁ টেক্সটো ৰিচিভ কৰা নাই। তো আমাৰ ইয়াতে গুৰাচৰ এই অঞ্চলত এইখন স্কুলৰ এতিয়া 3-4খন হায়াৰ ছেকেণ্ডাৰী স্কুল আৰ্টছ ষ্ট্ৰীম আছে। আমি 2025-ত এনি হাও BTCৰ পৰা হ'লেও এইটো টেক আপ কৰাৰ 2026-ত BTC চৰকাৰে হ'লেও এওঁলোকৰ টেক আপ কৰাৰ কাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰস্তাৱ দিম। আৰু বিশেষকৈ এই গুৰাচৰ অঞ্চলৰ যিটো আৰ্টছ ষ্ট্ৰীম সেইটো হ'ব লাগে, কাৰণ বহুদিন চাফাৰাৰ কৰিছে। গতিকে মই আজি এইটো ঘোষণা কৰিছোঁ। আমাৰ দৃঢ় বিশ্বাস যে প্ৰমোদ বড়ো চৰকাৰে, মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰে এইটো ব্যৱস্থা ল'ব। গতিকে এইখিনি হৈছে কথাটো। আৰু